আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া শাসক বিৰোধী উভয় পক্ষৰ প্ৰাৰ্থীয়ে নিজ নিজ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী পৌৰ নিগমৰ 18 নম্বৰ ৱাৰ্ডত আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে 18 নম্বৰ ৱাৰ্ডৰ আম আদমি পাৰ্টিৰ দ্বাৰা মনোনীত প্ৰাৰ্থী আৰ্জিনা বেগম। আমি পোনে পোনে আচলতে তেখেতৰ মুখৰ পৰা জানিব ইচ্ছা কৰিম আচলতে তেখেতে কেনেকুৱাকৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে বা তেখেতৰ লক্ষ্য কি আছে বা তেখেতৰ সংকল্প কি আছে নিজ ৱাৰ্ডক লৈ আমি তেখেতৰ কথা আচলতে জানিবলৈ ইচ্ছা কৰিম। হয় বাইদেউ, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। 22 এপ্ৰিলত যি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনত আপোনাক আম আদমি পাৰ্টিৰ তৰফৰ পৰা প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে, গতিকে এই সন্দৰ্ভত আপুনি কি ক'ব? মই খুব ধন্যবাদ, মই চবতকৈ আগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ আম আদমি দলে যে মোক এইখিনি সুযোগ দিছে আৰু আম আদমি দলে মোক বুলি নহয়, আমাৰ যোনখিনি য়াং জেনেৰেশ্যনখিনিক হওক, কমপ্লিটলি কোৱালিফাইড নিউ যোনখিনি নিউ ল'ৰা ছোৱালীসকলক সুযোগ দিছে, ইমান ভাল সুযোগ দিছে, সেইটোৰ বাবে আম আদমি দলক মই চবতকৈ আগতে ধন্যবাদ জনাব বিচাৰিছোঁ। হয়, ৰাজধানী দিল্লীৰ পাছত এইবাৰ যি পাঞ্জাৱৰ বিধানসভা দখল কৰি তেওঁলোকৰ যি কামৰ আম আদমি পাৰ্টিৰ যি কামৰ যি পূৰ্ণাংগ স্থিতি তেওঁলোকে দেখুৱালে, এইবাৰ অসমত গুৱাহাটী পৌৰ নিগম দখলৰ লক্ষ্যে তেওঁলোকে আগবাঢ়িছে, গতিকে এই সন্দৰ্ভত আপুনি কি ক'ব? আপোনালোক সকলোৱেতো জানে আম আদমি দলৰ বিষয়ে, তেওঁলোকে জানা হয়, তেওঁলোকে গোটেই ইণ্ডিয়াতে তেওঁলোকে জানে নিজৰ কৰ্মৰ বাবে। অৰবিন্দ কেজৰিৱাল ছাৰৰ বিষয়ে আপোনালোকে সকলোৱে জানে, তেওঁ নিজৰ কামৰ বাবেই পৰিচিত আৰু সেইবাবে সেই একেখিনি পৰিকল্পনা লৈ তেওঁ অসমলৈও আহিছে আৰু মই ভাবোঁ এইটো অসমবাসী ৰাইজৰ বাবে এটা খুব ভাল সুযোগ যে অৰবিন্দ কেজৰিৱাল ছাৰক এবাৰ চান্স দি চাওক, আম আদমি দলক এবাৰ চান্স দি চাওক, তেওঁলোকৰ কাম কেনেকুৱা হয় ইয়াৰে ৱাৰ্ডৰ মানুহখিনিও তেতিয়া গম পাব যদি আমাক এবাৰ সুযোগ দি চায় তেওঁলোকে। ইতিমধ্যে আমি আপোনাৰ ৱাৰ্ডৰ যিখিনি ইয়াৰ স্থানীয় ব্যক্তি আছে, আমি তেখেতসকলৰ মুখৰ পৰা শুনিবলৈ পাইছোঁ যে বিগত পৌৰ নিগমে তেওঁলোকৰ আপোনালোকৰ ৱাৰ্ডত যি সমস্যা আছে সেই সমস্যাসমূহ তেওঁলোকে সমাধান কৰাত ব্যৰ্থ হৈছে বা তেওঁলোকে এই যিসমূহ সমস্যা সেই সমস্যাসমূহ সমাধান কৰাত তেওঁলোকে আচলতে কোনো ধৰণৰ অগ্ৰাধিকাৰ লোৱা নাই বা তেওঁলোকে ইয়াৰ স্থানীয় বাসিন্দাসকলক আচলতে আওকাণ নকৰে সমস্যা সমাধানৰ ক্ষেত্ৰত। কিন্তু নিৰ্বাচনৰ পূৰ্বে যেতিয়া নিৰ্বাচন আহে তেতিয়া নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে আচলতে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, ডাঙৰ ডাঙৰ আশা দিয়ে ইয়াৰ ৰাইজক, কিন্তু নিৰ্বাচন যেতিয়া সম্পন্ন হৈ যায় তেওঁলোকে নিজ নিজ বিজয় হৈ প্ৰাৰ্থী ওলাই যায়, তাৰপিছত কিন্তু আচলতে এই ৱাৰ্ডৰ যিসকল ব্যক্তি এই ব্যক্তিসকলক কিন্তু তেওঁলোকে পিছ হুহুকি নাচায়। গতিকে আমি এইবাৰ আপোনালোকৰ ৱাৰ্ডৰ যিখিনি স্থানীয় ব্যক্তি তেওঁলোকে উল্লেখ কৰিছে যে আম আদমি পাৰ্টীয়ে দিল্লীত কাম কৰাৰ পিছত এইবাৰ পাঞ্জাৱ দখল কৰি পাঞ্জাৱত যিটো পূৰ্ণগতিত কাম আৰম্ভ কৰিছে, গতিকে আমি বিচাৰোঁ যে এইবাৰ গুৱাহাটী পৌৰ নিগমতো আমি আম আদমি পাৰ্টীক একবাৰ সুযোগ দিব লাগে বুলি ইতিমধ্যে আপোনালোকৰ ৱাৰ্ডৰ পৰা উল্লেখ কৰিছে। গতিকে এই সন্দৰ্ভত আপুনি আশাবাদী নাই যে গুৱাহাটী পৌৰ নিগম আম আদমি দখল কৰাৰ পিছত গুৱাহাটীৰ যিখিনি সমস্যা এই সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি আপুনি আশাবাদী? নিশ্চয় মই আশাবাদী। আৰু কথা হৈছে এই ৱাৰ্ডৰ মই যোনটো 58 নং ৱাৰ্ডৰ মই প্ৰতিঘৰ মানুহৰ ঘৰতেই গৈছোঁ, ভিতৰুৱা অঞ্চলসমূহো মই নিজে ভিজিট কৰিছোঁ, পাহাৰীয়া অঞ্চল হওক বা ৰাস্তাৰ সন্মুখৰ অঞ্চলসমূহেই হওক, মই প্ৰতিঘৰ মানুহৰ তাতেই গৈছোঁ আৰু তেওঁলোকৰ অকল সমস্যাটো হৈছে যে তেওঁলোকে যেতিয়াই ইলেকশ্যনছ হয় তেতিয়াই ভোট দিয়ে তেওঁলোকে, কিন্তু সেই ভোটৰ বিনিময়ত যোনখিনি তেওঁলোকৰ মৌলিক অধিকাৰ, খোৱা পানী, ৰাস্তা ঘাট, সেই বস্তুখিনিৰ পৰাই তেওঁলোকে বঞ্চিত হৈ আছে। কিন্তু কিয় যেতিয়াই ইলেকশ্যনছ হয় তেওঁলোকে আমি ভোট দিওঁ, আমাৰ বহুমূলীয়া ভোট দিওঁ যেতিয়াই ইলেকশ্যনছ হয়, কিন্তু তাৰে বিনিময়ত আমি আমাৰ মৌলিক অধিকাৰখিনি কিয় এতিয়ালৈকে পোৱা নাই? কিন্তু যেতিয়া ইলেকশ্যনছ আহে তেওঁলোকে বাছ ভৰাই মানুহ ভোট দিবলৈ লৈ যায়, ডাঙৰ ডাঙৰ মিটিংছ পাতে, মন্ত্ৰী MLA লৈ পেলাই তেওঁলোকে মিটিং পাতে। এতিয়া আপোনালোকে নিজেই দেখিছে চবতে চলিয়ে আছে যে চিফ মিনিষ্টাৰৰ পৰা লৈ, মন্ত্ৰীৰ পৰা লৈ, MLAৰ পৰা লৈ সকলো ফিল্ডত নামি পৰিছে এই ৱাৰ্ড ইলেকশ্যনৰ বাবে। আৰু ৱাৰ্ড ইলেকশ্যনটোতো একদম সৰু ইলেকশ্যন এটা হয় বুলি ক'ব লাগিব, আৰম্ভণি এটা ক'ব লাগিব। যদি এই ইলেকশ্যনটোতে মন্ত্ৰীৰ পৰা MLA লৈ সকলোৱে যদি ফিল্ডত নামি পৰিছে, তেন্তে ভাবক আপৰ এটা ভালেই ঢৌ বলিছে আমাৰ অসমত আৰু আপক ভয় খাইছে। আৰু সেইবাবে আমি নিজৰ কৰ্ম কৰি দেখুৱাম। এইবাৰ আমাক লাগে এখন দুৰ্নীতিমুক্ত এখন চৰকাৰ লাগে আৰু এই দুৰ্নীতিমুক্ত চৰকাৰখন আমি গঠন কৰি দেখুৱাম, আম আদমি দলে গঠন কৰি দেখুৱাব। হয়, কিন্তু আৰু আমি বিগত সময়ছোৱাত দেখিবলৈ পাইছোঁ যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে কিন্তু গুৱাহাটী মহানগৰীত খোৱা পানীক লৈ যথেষ্ট হাহাকাৰৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত কিন্তু পৌৰ নিগমে কোনো ধৰণৰ স্থায়ী সমাধান ইয়াৰ উলিয়াব পৰা নাই, এইবাৰৰ পৌৰ নিগমে হওক বা আগৰ পৌৰ নিগমে হওক। গতিকে এই সন্দৰ্ভত যদি এইবাৰ গুৱাহাটী মহানগৰবাসীয়ে আম আদমি পাৰ্টিক এটা সুযোগ দিয়ে, গতিকে এনেধৰণৰ সমস্যাবিলাক আপোনালোকে সমাধান কৰিব পাৰি তেওঁলোকে ইতিমধ্যে আশা কৰিছে। গতিকে এই সন্দৰ্ভত আপোনাৰ মতামত কি?
প্ৰথমতেতো সুযোগটো আমি বিচাৰিম এবাৰ সুযোগ দি চাওক কাৰণ তেওঁলোকে চান্স দিলে চৰকাৰ গঠন হ'ল 30 বছৰ এখন চৰকাৰক দিলে 15 বছৰ এখন চৰকাৰক দিলে কিন্তু এবাৰ আম আদমি দলক এবাৰ সুযোগটো দি চাওক আমি কাম কৰোঁ নে নকৰোঁ মই এইটোৱে ক'ব বিচাৰোঁ যে ৰাইজে এবাৰ আমাক সুযোগ দি চাওক আমি কাম কৰোঁ নে নকৰোঁ আপোনালোকে চাওক 5 বছৰ এটা আমাক দি চাওক যদি আমি কাম নকৰোঁ তেন্তে আমাক সেই ৱাৰ্ডৰ পৰা উলিয়াই পঠিয়ালেই হ'ল সেইটোৱে ক'বলৈ বিচাৰোঁ হয় কিন্তু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে কিছু গুৱাহাটী মহানগৰৰ বাসিন্দাই উল্লেখ কৰিছে যে এই বিগত যিখন চৰকাৰী চৰকাৰখনৰ আণ্ডাৰত অধীনত থকা যিখন পৌৰ নিগম এই পৌৰ নিগমখনৰ লগত তেওঁলোকে সংগতি ৰাখি কৈছে যে পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে ইন্ধনজাতীয় সামগ্ৰীৰ লগতে মূল্যবৃদ্ধি যথেষ্ট হৈছে গতিকে ক'ৰবাত এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ এটা বিষয়বস্তু বা ফেক্টৰ মূল্যবৃদ্ধিৰ লগতে ইন্ধনজাতীয় সামগ্ৰীৰ যি আকাশলম্বী মূল্যবৃদ্ধি হৈছে এইটো ক'ৰবাত এইবাৰ পৌৰ নিগমৰ নিৰ্বাচনত ফেক্টৰ হ'ব পাৰে বুলি আপুনি ভাবে নেকি অফক'ৰ্ছ হ'ব পাৰে আৰু সেইটো হৈছেও মই যেতিয়া মিটিঙলৈ গৈছোঁ বা ৰাইজক লগ কৰিছোঁ মই যেতিয়া ঘৰে ঘৰে গৈছোঁ তেওঁলোকে এইটো এটা ফেক্টৰ মোক কৈছে যে মূল্যবৃদ্ধি হওক বা আপোনালোকে গোটেইখিনি জানেই মূল্যবৃদ্ধিৰ পৰা লৈ কৰাপশ্যনৰ পৰা লৈ বহুত কিছু হৈ আছে এই চৰকাৰখনে যোনখিনি বস্তু আমাক দেখি আছে কৰাপশ্যনৰ পৰা লৈ মূল্যবৃদ্ধিৰ পৰা লৈ তো ৰাইজ এইবাৰ বহুত সজাগ আৰু তেওঁলোক বহুত দুখিত যে যাক তেওঁলোকে ভোট দিছে তেওঁলোকে ইমানখিনি দুৰ্নীতি গোটেই ৰাইজৰ মাজত ইমান দুৰ্নীতি হৈ আছে যে সেইখিনি দূৰ হোৱাটো তেওঁলোকে এতিয়া বহুত বিচাৰি আছে আৰু সেইবাবে মই ভাবোঁ যে আম আদমি দলৰ কাৰণে এইটো এটা বহুত ভাল কথা যে তেওঁলোকে আঁকোৱালি লৈছে আম আদমি দলক ভালকৈ আঁকোৱালি লৈছে ৰাইজে সেইবাবে কাৰণ তেওঁলোকে এই দুৰ্নীতিবোৰ বা এই মূল্যবৃদ্ধিবোৰ এইবোৰ একদম এতিয়া নিবিচাৰে মানে তেওঁলোকে আৰু লগতে আমি আপোনাৰ পৰা এটা কথা জানিবলৈ ইচ্ছা কৰিম গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ কাৰণে আপৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে যিসমূহ বেনাৰ পোষ্টাৰ আগতে গুৱাহাটী মহানগৰীত লগোৱা হৈছিল সেই বেনাৰ পোষ্টাৰসমূহ কিন্তু প্ৰতিদিনে ফালি থকা আমি পৰিলক্ষিত হৈছে গতিকে আপক এই মুহূৰ্তত তেওঁলোকে শাসকৰ পক্ষই হওক বা যিকোনো পক্ষ আমি এতিয়া ক'বলৈ নাযাওঁ কোনে ফালিছে বা কিয় ফালিছে এইটো সন্দৰ্ভত আমি ক'ব নাযাওঁ কিন্তু আমি দেখিবলৈ পাইছোঁ যে গুৱাহাটী মহানগৰীত আপো নিৰ্বাচনী প্ৰচাৰৰ বাবে যিসমূহ বেনাৰ পোষ্টাৰ লগোৱা হৈছিল সেই বেনাৰ পোষ্টাৰসমূহ কিন্তু প্ৰতিদিনে ফালি পেলোৱা হৈছে গতিকে এই সন্দৰ্ভত আপুনি কি ক'ব বেনাৰ আৰু পোষ্টাৰ হয় মোৰ নিজৰ ৱাৰ্ডতেই হৈছে মোৰ এই পোষ্টাৰ আৰু বেনাৰ ফালি দিয়া গৈছে কিন্তু বেনাৰ পোষ্টাৰ ফালিলে কি হ'ব আমি মানুহৰ মনত ৰাইজৰ মনত আমি স্থান লৈছোঁ আৰু সেইখিনি আমাৰ কাৰণে বহুত ডাঙৰ কথা আমাক ৰাইজৰ মনত স্থান লাগে বেনাৰ পোষ্টাৰ সেইবোৰ ফালি একো লাভ নাই কাৰণ আমি মানুহৰ মনত সোমাইছোঁ সেইখিনি আমাৰ কাৰণে ডাঙৰ আৰু শেষত মই আপোনাৰ পৰা এটা বস্তু জানিবলৈ ইচ্ছা কৰিম যে বিগত সময়ছোৱাত গুৱাহাটী পৌৰ নিগমত আচলতে কংগ্ৰেছেই হওক বিজেপিয়ে হওক সকলোৱে গুৱাহাটী পৌৰ নিগম চলালে কিন্তু যিহেতু ইয়াৰ স্থায়ী সমস্যাবিলাক তেওঁলোকে সমাধান কৰাত ব্যৰ্থ হৈছে গতিকে গুৱাহাটীৰ ৰাইজে এতিয়া ক'বলৈ আৰম্ভ কৰিছে যে এতিয়া আপক এবাৰ আমি সুযোগ দিব খোজোঁ আপে কি কৰি চাব বিচাৰে গতিকে এই সন্দৰ্ভত আমি আপোনাৰ মুখৰ পৰা জানিব খুজিম যে ক'ৰবাত এইবাৰ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত আপ এটা বিকল্প হ'ব পাৰে নেকি অফক'ৰ্ছ হ'ব পাৰে কাৰণ ৰাইজে কি বিজেপি কওক বা কি কংগ্ৰেছ কওক তেওঁলোক বহুত দুখিত হৈ পৰিছে এই দুখন চৰকাৰকে লৈ পেলাই চ' সেইবাবে আপ এটা খুব ডাঙৰ এটা বিকল্প হ'ব এইবাৰ ৰাইজৰ মাজত নিশ্চয় হ'ব আৰু সেই বস্তুটো আমি কৰি দেখুৱাম আম আদমি দলে কৰি দেখুৱাব আৰু মই মোৰ নিজৰ ৱাৰ্ডতো মই এইখিনি বস্তু কৰি দেখুৱাম আৰু ৰাইজক মই এইখিনিয়ে কওঁ যে এবাৰ মোক সুযোগ দি চাওক মোৰ কৰ্মক এবাৰ বিশ্বাস কৰি চাওক হয় মই আপোনাক ধন্যবাদ জনাইছোঁ হয় আপুনি দেখিবলৈ পাইছে এই মুহূৰ্তত আমাৰ লগত আমি জানিবলৈ পালোঁ যে আমাৰ লগত যি উপস্থিত আছিল গুৱাহাটী পৌৰ নিগমৰ 18 নম্বৰ ৱাৰ্ডৰ কেণ্ডিডেট আজিনা বেগম তেখেতৰ মুখৰ পৰা আমি আচলতে জানিলোঁ তেওঁলোকে কি সংকল্প কি প্ৰতিশ্ৰুতি বা কি আশা লৈ এই পৌৰ নিগম নিৰ্বাচনত প্ৰাৰ্থী হিচাপে তেখেতক প্ৰক্ষেপ কৰিছে গতিকে তেখেতে কোৱা এই যিসমূহ কথা এই কথাসমূহ আচলতে অনাগত দিনত ইয়াৰ ৰাইজে আচলতে তেওঁক কেনেদৰে আদৰি লৈ কাম কৰাৰ বাবে কেনেকৈ সুযোগ দিব এইটো অনাগত দিনত হ'ব লক্ষণীয় কেমেৰা পাৰ্চন হানিফৰ সৈতে মই মিতুল দাস ৰেড জোন